লাইব্ৰেৰীটোলৈ টিভিটো অহাৰ পিছৰ পৰাই কৰা নকৰাটো মোৰ কাম। চামুনা, অভাৰব্ৰিজত হোৱা মাৰ্ডাৰটো কোনে কৰিছিল তইও জানো, ময়ো জানো। খাৰঘৰীয়া গুদামটোত জুই লগোৱা আৰু ষ্টেচনৰ ৰেড কিছু নায়ক যে একেটাই, সেয়া তইও জানো, ময়ো জানো। ইমান দিন মোৰ হাতত প্ৰমাণ নাছিল, কিন্তু সকলোবোৰৰে পাক্কা প্ৰমাণ এতিয়া মোৰ হাতত। সেয়েহে কৈছো, অৱতাৰ সিঙক মোৰ হাতত চমজাই দে যদি তহঁতে বিপদত পৰিব নিবিচাৰ। ছাৰ, আপুনি যিমান ভাবিছে সিমান মূৰ্খ আমি নহয়। অৱতাৰক আপোনাৰ হাতত গতাই দি আমি নিজেই নিজৰ ডিঙিত চিপ জৰি ল'ম বুলি যদি ভাবিছে, তেতিয়াহ'লে আপুনি অলগদ্ধই নহয়, এটা মূৰ্খও। কিন্তু আৰু এটা কথা তই জানো, মোৰ নজৰ যেতিয়া অৱতাৰ সিঙৰ ওপৰত পৰিছে, সেইকাৰণে মোৰ নাম ইন্সপেক্টৰ অৰ্জুন। Sir? Sensation! Heroine of our paper. আৰু আপোনালোক একোটা বিগ জিৰ'। কাইলৈ আকৌ আমাৰ কাকতৰ হিৰো, not bad. ইন্সপেক্টৰ অৰ্জুন, গৈছো দেউতা। মোৰ ওপৰত বিশ্বাস হওক নহয়। What? Oh, no! ঠিক আছে না মুন্না গুরু। আপুনি এনেদৰে লাইফৰ ৰিস্ক কিয় কাম কৰে? ৰিস্ক? মোৰ প্ৰফেশ্যনটো ৰিস্কি, আৰু মই মোৰ প্ৰফেশ্যনটোক শ্ৰদ্ধা কৰোঁ। আফটাৰ অল, ইটছ এ মেটাৰ অফ ছ'চিয়েল ৰেছপনচিবিলিটি। আপোনালোকৰ গাফিলতিৰ বাবেই আজি সেই বস্তুটো জৰি। আপোনালোকে ৰিস্ক নলয়। চাব, কেতিয়াবা আপোনালোকৰ সেই থানাখনো জ্বলি যাব। Be careful. Social responsibility, সামাজিক দায়বদ্ধতা। কালি আপুনি তোলা ফটোখন পেপাৰৰ ফ্ৰণ্ট পেজত ওলাব। মানুহৰ মাজত সেন্সেশন ক্ৰিয়েট কৰিব, শিহৰণ জগাব। পেপাৰ বিক্ৰী বাঢ়িব, আৰু মালিকৰ আমি সকলোৱে কথাবোৰ লাহে লাহে পাহৰি যাম। কিছুদিনৰ পিছত হয়তো বা তাত এখন 5-star হোটেল হ'ব। মিনিষ্টাৰে ফিটা কাটিব, আপুনি আৰু এখন ফটো তুলিব, পেপাৰত ছপা হ'ব। আমি সকলোৱে কম, বাহ, দেশ প্ৰগতিৰ পথত। হ'ব পাৰে। ভাল বেয়াখিনি জনসাধাৰণক জনাই দিয়াটো আমাৰ দায়িত্ব, আৰু আমি আমাৰ আপুনি আপোনাৰ কাম কৰিছে। ময়ো দুজনমান ক্ৰিমিনেলক ধৰি লকআপত ভৰাই পুলিচ ডিউটি পালন কৰিব পাৰো। লাভ কি?